Hello everyone, good morning. Asmina blogger ini video le apnalokak স্বাগতম জনাইছো আৰু আজি এতিয়া উঠি মেলি পুৰা কামত লাগি আছো ৰাতিপুৱাৰ পৰা লৰা আজি আছে আৰ্টৰ কম্পিটিশন আৰু তালৈকে যাম মই বডি ফিল্ডত হ'ব কম্পিটিশন তালৈকে এতিয়া লৰাক লৈ যাব ওলাইছো বতৰ বহুত বেয়া আৰু এফালে দেখিছেনে বিছনা পাতি পৰাই নাই কাৰণ আমাৰ মানে এফালে ইয়াত পুৰা বস্তু হুমাই আছে কাৰণ এইফালে ইয়া আমাৰ এই ৰুমটো পেইণ্ট কৰি আছে হেতু কাৰণে ইয়াত যিখিনি আছিল সোফা এই ৰুমটোত ভৰাই দিলো আৰু ঘৰৰ যেতিয়া কাম এটা কৰা হয় নহয় বহুত মানে কাম বাঢ়ি যায় আৰু ওৰ বস্তু তোৰ বস্তু তাতে বিশেষকৈ ল'ৰা ছোৱালী থাকিলে বেছি দিগদাৰ হয় হেতিটো ইমান নাজানে চাফাটো কেনেকৈ কৰি ৰাখিব লাগে একদম মোৰে বেছি কষ্ট হৈ যায় আৰু এফালে দেখিছে ন এইফালে পোহৰ দেখিছে কিন্তু এই ৰ'দ দিয়া নিচিনা কিন্তু ৰ'দ অকণমানো নাই পুৰা বতৰ বেয়া আৰু তালৈকে এতিয়া ওলাইছোঁ যাবলৈ আৰু যাওঁ আৰু আজি কম্পিটিশ্যনটো যোগদান কৰাম মানে তেনেকৈ কৰাই থাকোঁ আৰু মাজে মাজে পুৰস্কাৰ পায় নাপায় সেইটো পিছৰ কথা কিন্তু মানে সাহসটো দিওঁ আৰু ঠিক আছে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ চাই যাব ভিডিঅ'টো শেষলৈকে যি পাৰোঁ আজি সেইফালে আমাৰ ল'ৰাই আৰ্ট কৰি আছে বোলো আপোনালোকক দেখাই দিওঁ আৰু তাক মানে এইটো আঁকিব দিয়া হৈছে য'ত সি আৰ্ট শিকিছে তাৰ টিচাৰে এইটো আঁকিব দিছে মানে প্ৰেক্টিছ কৰি আছে সিহঁতকতো এতিয়া নিজৰ পচন্দতহে আঁকিব দিব এইটো আঁকিব দিছে আৰু সি এইফালে এইটো আঁকিছে আৰু পাৰিছে ইমানো নাই পৰা কোনটো আঁকিলাচোন দেখাই দিয়ে এইফালে যি আঁকা আছে গোটেইখনত মানে পুৰা নষ্ট আৰু বহি পুৰা নষ্ট আৰু ইমানো ভালকৈ এইটো আঁকিছে পাৰিছে একদম নোৱাৰাও হোৱা নাই কিন্তু মানে হাতখন পোন হোৱা নাই তথাপিও চেষ্টা কৰিছোঁ আৰু দিবলৈ এনেকৈ দি থাকিলে অভ্যাসটো হ'ব আৰু মানে ভয়টো ভাঙিব পাৰিব ক'ৰবাত কম্পিটিশ্যন তেনেকৈ ডাঙৰ কম্পিটিশ্যনবিলাকত যোগদান কৰিবলৈ সেইটো কাৰণে সৰু সুৰাৰ পৰাই অলপ লৈ গৈছোঁ আৰু এইটো দেখিছোঁ কি ধুনীয়া আঁকিছে আৰু এইফালে এতিয়া সি আনি থৈছে এইটো ফিট ভীম খাবলৈ সেইটো মানে সি বোলে এইটো খালে কি হয় মইনা কৈ দিয়া ষ্ট্ৰং হয় হাড়টো মজবুত হয় ওখ হয় শকত হয় তাৰপিছত বেমাৰ নহয় তাৰপিছত ব্ৰেইন হয় তাৰপিছতে আৰু নাই একদম চাই লৈছে ইউটিউবত সেইটো খোৱা আৰু চাই তাত যি হয় ইয়াত চাইছা তুমি প্ৰথমতে ইউটিউবতে দেখিছিলা এইটো হয় নাই তাৰপিছত এইটো একদম আনি লৈছে আৰু এতিয়া আৰু 200 গ্ৰামত 355 লৈছে 355 নে 353 লৈছে 200 গ্ৰামত আৰু এইটো এতিয়া খাই আছে মানে সুদা মুখত খাই শেষে কৰিলে মানে চামুচ লৈ আৰু এনেকৈ খাই থাকে খাবলৈ কিন্তু বহুত টেষ্টি হয় বাৰু এইটো খালে বহুত এনাৰ্জি বাঢ়ে আৰু হাড়ৰ শক্তি মজবুত হয় ওখ হয় এটা কথা এইটো বটলটো যিমান ডাঙৰ ইয়াত কিন্তু 200 গ্ৰামহে আহিছে এইটো 200 গ্ৰামত মানে 353 বটলটো শকতো হয় কিন্তু এইটো পূৰা ইমানটোহে আহিছে আধাটো ঠিক আছে আৰু এইটো খাবলৈ কিন্তু বহুত টেষ্টি হয় ময়ো অকণমান খাই চাইছিলোঁ বাৰু আৰু সি কৈ আছিলে যে আমাৰ মোক ভিডিঅ' এটা বনাবা মই কি হয় কম সেইটো কাৰণে এতিয়া কৈ দিলে হয় নাই আৰু এতিয়া পটাপট আঁকি লোৱা আৰু এতিয়া যাবলৈ ওলাওঁ আৰু তাক কিবা কিবি খুৱাই মেলি লওঁ ঘৰৰ পৰা ওলাই আহিলোঁ যদিও অলপ সময় ৰখিবলগীয়া হ'ল কাৰণ ইয়াত এটা নামঘৰ আছিলে নামঘৰত এতিয়া ভাওনা হ'ব সেইটো কাৰণে এয়া কিবা নিয়ম কৰি আছে পূৰা ভিৰ লাগিছে আৰু তাৰ পাছতে আহি এতিয়া আমি পাই গ'লোঁ অনুষ্ঠান কিন্তু অলপ সময় দেৰি হোৱাৰ কাৰণে 15 মিনিটমান দেৰি হ'ল আৰু তথাপি বহুত ৰিকুৱেষ্ট কৰি বহিবলৈ দিলোঁ আৰু ল'ৰাটোক কাৰণ সিও আহিছে ইমান আশাহত আৰু ময়ো ফোন কৰি কৈছিলোঁ বাৰু মোৰ অকণমান দেৰি হ'ব সেইটো কাৰণে মানি ল'লে আৰু সেই এতিয়া আঁকি আছে ল'ৰাই তাৰ পাছত এয়া বৰষুণ দিলে আৰু ল'ৰাও ওলালে এতিয়া আৰ্টৰ বহি দি কি আঁকিলে নাজানো তথাপিও আৰু আঁকিছে যে আৰু 32 মান হৈছে চাগে সিহঁতৰ ষ্টুডেণ্ট 32টাৰ ভিতৰত এতিয়া ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কোনে পুৰস্কাৰ পায় সেইটো নাজানো কিন্তু অভিজ্ঞতা হৈছে এনেকুৱাবিলাক অংশগ্ৰহণ কৰিলে যোগদান দিলে অভিজ্ঞতা বহুত হয় আৰু তাৰ পাছতে এয়া আমাৰ ভাইটি এটা গৈছিলে মানে তাৰ ভতিজাইকো দিছিলে তাৰ লগতে এতিয়া ঘৰলৈ গুচি আহিলোঁ আৰু পূৰা বৰষুণ দি দিছে আৰু এতিয়া আহি চাহ খাইছোঁ চাহ অকণমান খাই লওঁ কাৰণ ক'ৰবাত আহিলে চাহকণটো মেইন খাবই লাগিব সিয়ে খুৱাইছে বাৰু মাতি আনিলে বোলে বৌবিলাক চাহ খাই লওঁ আৰু চাহটা খাই মেলি এতিয়া আমি আহি আছোঁ আকৌ ঘৰলৈ আৰু বৰষুণৰ বতৰ কি ক'ব আৰু ৰ'দ বৰষুণ তেনেকৈ চলি আছে প্ৰকৃতিৰ নিয়ম যি হয় তেনেকৈ চলি থাকিব হেল্ল' এভৰিৱান আপোনালোকক নেক্সট ডে লগ পাইছোঁ নেক্সট ডে মানে অলপ দেৰিয়ে হৈ গ'ল বাৰু লগ পোৱা ছোৱালী স্কুলৰ পৰা আহি পায়ো এই মূৰ ফোনিয়াই আছে ছোৱালী স্কুলৰ পৰা 2টামান বজাতে পালেহি ইমানেই কাম নহয় আৰু ঘৰৰ কাম লাগি আছে কৈছোঁৱে পূৰা দেখিছে ন এইফালে বিচনাত কাপোৰ মানে সেইটো ৰুমৰ বস্তুবোৰ আনি ইয়াত থৈ দিছোঁ আৰু আজি অলপমান পৰ্দা ধুইছোঁ গোটেই যিমানখিনি পৰ্দা খুলিছিলোঁ পৰ্দাখিনি ধুইছোঁ আৰু মোৰ ফুলখিনিও একদম অৱস্থা নাইকিয়া হৈ গ'ল
ফুলখিনি বেয়া হৈ গ'লে মনটো বহুত বেয়া লাগে, কাৰণ বহুত কষ্ট কৰি ফুলখিনি ৰোৱা হৈছে যে, সেইটো কাৰণে বেছি বেয়া লাগে। আৰু এতিয়া মই ফুলখিনি চাই ভাবিছোঁ মই এতিয়া কোনফালৰ পৰা কেনেকৈ চাফা কৰিম। আৰু মানে গোটেই পুদিং কটা গোটেই ধূলিবিলাক লাগি গ'ল ফুলত। এইফালে চাওকচোন কি হ'ল ফুলৰ অৱস্থা, এইফালে পূৰা মানে গোটেই সোমাব পৰা নাই, পূৰা জাৰ হৈ আছে। এতিয়া কেনেকৈ যে চাফা কৰোঁ, মই এতিয়া ফুলত পানীহে দিম অলপমান। আৰু ফুলত পানী দিবলৈও এদিন অহা নাই, ফুলত পানী অলপ দি লওঁ। এইফালে এতিয়া ফুলৰ কি হৈ আছে, ইয়াতে বাৰু পাইপডাল লগাই থৈ দিওঁ, অলপ সুবিধা কৰি থৈ দিওঁ। আৰু এইফালে পাইপডালেদি এতিয়া পানী দি দিব পাৰিম, নহ'লে বাল্টিঙত পানী দিবলৈ অলপ দিগদাৰ হৈ যায়। আৰু এয়া আৰু বান্দৰ যি আহে নহয়, বান্দৰৰ উৎপাত, আৰু বান্দৰে সদায় এই টাবটো মানে পেলাই থয়। বান্দৰে সেইফালেদি আহে নেকি, অৱস্থা নাই। এইবিলাক একদম ঘৰ পেইণ্ট কৰাৰ পাছত আৰু একদিন ভালকৈ অকল ফুলখিনিৰ লগতে লাগি চাফা কৰিব লাগিব। এজোপা কিনি লৈছিলোঁ, মৰিয়ে থাকিলে। ৰুবিও ৰুইছিলে, ময়ো ৰুইছিলোঁ, দুইজনীয়ে মৰিব লাগেনে বাৰু? মোৰ বাৰু কিবা এটা ভুল হ'ল, বা ৰুবি কিবা এটা ভুল হ'ল, দুইজনীয়ে ৰোৱাত কিবা ভুল হ'বনে? একেডোখৰ জেগাতে ৰুইছোঁ, কিয় বা মৰি গ'ল। এতিয়া অলপ অলপ পানী দি দিছোঁ, নহ'লে পানী নিদিলে ফুলখিনি মৰি যাব। আৰু মৰি যোৱা ফুলখিনিতো আকৌ জীয়াব নোৱাৰি, সেইটো কাৰণে অলপমান মৰহি যাওঁতে আৰু ফুলত পানী দি দিছোঁ। এইবোৰ পিছত চাফা কৰিম আৰু এতিয়া পানী দি খালি জীয়াই থৈছোঁ। আৰু এইফালে এতিয়া পূৰা ধূলি দেখিছে ন, দাদাজনে যে পেইণ্ট কৰি আছিলে, তো ভাত খাবলৈ গ'ল। ভাত খাবলৈ যোৱা সময়খিনিতে অকণমান মুচি দিছোঁ, নহ'লে এই ৰুমটোৰ পৰাই গোটেই ঘৰ গেলি গৈছে, তলফালেও গেলি গৈছে মানে। আৰু কাৰণ তলেতো যাবই লাগিব ন, সেইটো কাৰণে তলৰ চিৰি তিৰি অৱস্থা নাই। অকণমান চাফা কৰি দিওঁ, তেওঁ কৈ থৈ গ'ল সাৰি নিদিবা বোলে, মুচি দিবা। মুচি দিলে কেইবাবাৰো মুচিব লাগিব বাৰু, এবাৰ মুচিলেতো গোটেই ধূলিখিনি গুচি নাযায়। আৰু এইফালে চিৰি তিৰিবিলাক অকণ দেৰিকৈ মুচি দিম। খালি এতিয়া তেওঁ আহি নহা আগতে এইখিনি মুচি দিছোঁ, তেতিয়া আহি পেলাই আকৌ ধুনীয়াকৈ এতিয়া বাৰু পুদিং কটা শেষ হৈ গ'ল, পাইমাৰ মাৰি আছে, এতিয়া ধূলি কাম নাই। আৰু এয়া অকণ মুচি চাফা কৰি দিছোঁ। আৰু লগতে এইটো ৰুমো গেলি গৈছে, এইটো ৰুমৰ পৰা সেইটো ৰুমলৈ আহোঁতে। আৰু এইফালে ফুলত পূৰা ধূলি হৈ গ'ল। আৰু এইবিলাক এতিয়া এনেকৈ ভালকৈ চাফা কৰিব লাগিব, এনেকৈতো এতিয়া চাফা কৰি থ'লে নহ'ব, পূৰা পানী মাৰিব লাগিব। আৰু এতিয়া অলপ অলপ মুচি দিছোঁ, আৰু নহ'লে বৰ খিচখিচ খাচ লাগি থাকে। আৰু ল'ৰা ছোৱালী থকা ঘৰ, অলপ অলপ যিফালে খোজকাঢ়ি অহা হৈছে গোটেইখন ধূলি হৈ গৈছে। আৰু গোটেই ঘৰটোৱে গেলিছে বুলি ক'ব পাৰি, কিন্তু এই ৰুমটো মুখৰ ৰুম কাৰণে এইটো অলপ বেছিকৈ গেলিছে। হেল্ল' এভৰিৱান, আপোনালোকক ইভিনিং লগ পাইছোঁ। আৰু একদম পঢ়া টেবুলত এইফালে ল'ৰাক পঢ়িবলৈ দিলোঁ, আৰু ল'ৰাই খাই আছে আইচক্ৰীম। মানে পঢ়াটোতকৈ খোৱাটো মেইন, মানে খাবই আৰু। বাপেকেতো সদায় আহোঁতে কিবা এটা লৈ আহে ন, আৰু সি তেতিয়া শুই থাকে বাপেক আহোঁতে, আৰু শুই উঠিয়ে বাপেকে অনা সেইটো খাই লয়। আৰু আজি চাওকচোন আইচক্ৰীমটো আহিছে, এই ঠাণ্ডা বতৰ খুৱাব লাগে নে বাৰু আইচক্ৰীম, নাজানে মানে ল'ৰাটোৱে বিচৰা মতকে আইচক্ৰীমটো আনি দি দিছে। মই মানে বেমাৰটো হ'ব বুলি মই মানে ইমান চিন্তা কৰি থাকোঁ, আৰু বাপেকে মানে বিচৰা মতকে দি দিয়ে। আৰু বাপেকবিলাক প্ৰায় তেনেকুৱাই নেকি, ল'ৰা ছোৱালীয়ে বিচৰা মতকে বস্তুটো দি দিয়ে। মানুহজনীয়ে মানে সদায় নিদিব চেষ্টা কৰে, মানে যিকোনো বস্তুটো খালে বেমাৰ হ'ব, কিন্তু বাপেকহঁতে মানে দি দিয়ে। আৰু মানে মোৰ মানুহজন তেনেকুৱা মানে দেই, মানে একো মনা নকৰে, চব দি দিয়ে। আৰু সেই এতিয়া সি খাই আছে, পঢ়ি থকা মাজতে খাই ল'লে অকণমান, তাৰমানে পটককৈ মনত পৰিলে। আৰু মই এতিয়া পঢ়া টেবুলৰ আগত বহিছোঁ, ভাত বনামগৈ, 2 ঘণ্টা বহু তাৰ আগত। আৰু মই বহিলে সি ভালকৈ পঢ়িব। এতিয়া হিন্দী হোমৱৰ্ক দিছে, হোমৱৰ্ক কৰাওঁ, আৰু কি হোমৱৰ্ক দিছে গোটেইখিনি কৰাই লওঁ, কাইলৈতো আকৌ স্কুল আছেই। আৰু ভাত পানী বনাই আকৌ খাই মেলি শুই যাম। আৰু আমাৰতো ৰুটিনখন ৰাতিপুৱা শুই উঠিব পৰা ৰাতি নোহোৱালৈকে ষ্টাৰ্টে হৈ থাকে, কোনটোৰ পিছত কোনটো কৰিব লাগে। আৰু বিশেষকৈ মাইকী মানুহবিলাকৰ, মানুহজন ডিউটিৰ পৰা আহি চাহ তাহ খাই ওলাই গ'ল, আৰু তেওঁ ডিউটিৰ পৰা আহি মেলি অকণমান সময় ওলাই যায় তেওঁ। আৰু তেওঁ ল'ৰা চৰা ইমান পঢ়োৱা মেলোৱা সেই দায়িত্ববিলাক নলয়, তেওঁ বোলে নোৱাৰে, শুনো ধৈৰ্য নাই। যাওক আৰু দিনটো মানে কষ্ট কৰি আহে, আৰু অকণমান ফ্ৰীকৈ থাকিব বিচাৰে। আৰু মই বাৰু লাগি থাকোঁ, আৰু সদায় মাকজনীয়ে বেছি লাগি থাকিব পাৰে ল'ৰা ছোৱালীৰ লগত পঢ়াৰ ক্ষেত্ৰত। ঠিক আছে, ভাত পানী বনাওঁ, তাৰপৰা এতিয়া পঢ়াই লওঁ, তাৰপিছত ভাত পানী বনাম। আৰু আজিলৈ ভিডিঅ'টো সামৰি দিছোঁ, আৰু একো কিন্তু দেখাম। আৰু মোৰ মানে কেতিয়াবা কিবা দেখাম বুলি ভাবিলেও জানেনে কি হয়, ভিডিঅ'টো কৰিবলৈ পাহৰি যাওঁ, কিয় সেইটো হেবিট জানো। কেতিয়াবা ভিডিঅ'টো আৰম্ভ কৰিয়ে থাকোঁ, কিন্তু লাষ্টত কেতিয়াবা এনেকুৱা হয় যে দেখাবলৈ পাহৰি যাওঁ। আপোনালোকক কি দেখাম মানে একো মানে বিচাৰিয়ে নাপাওঁ। আৰু ভিডিঅ'টো সামৰি দিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে ফেচবুক পেজত চাব, পেজটো ফ'ল' কৰি দিব। আজিলৈ বাই বাই, আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকক লগ পাম।